মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক আকৌ এবাৰ নিকুমাৰে স্বাগতম জনালোঁ। আজি নাৰ্ছিং ডে 12 মে আৰু আমাৰ স্কুলত আজি নাৰ্ছিং ডে পাতিছে আৰু আমি এতিয়া ওলাই আহিছোঁ নাৰ্ছিং ডে কাৰণে। আজিলৈকে বাৰু গম পোৱা নাই কেনেকুৱা ধৰণৰ পাতে কি কৰে, তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আমাৰ চাগে সৌভাগ্য হয় যে আমি এই দিনটো আজি মানে কৰিব পাম, চাব পাম। কিনো কয় কেনেকৈ কয় নাজানো আৰু, কিন্তু আজি সেইকাৰণে ওলাই কৰি আহিছোঁ নাৰ্ছিং ডে কাৰণে। আৰু বহুত বৰষুণ পৰিছে, ছাতি লৈ আহিছোঁ মানে দেখা পাইছে আৰু পিছতে বহুত বৰষুণ। আৰু 12 মে তাৰিখে বোলে নহয় মানে 12 মে তাৰিখে মানে এই দিনটো পালন কৰা হয়, নাৰ্ছিং ডে পালন কৰা হয়। আৰু মোৰ ফালৰ পৰা সকলো নাৰ্ছৰলৈ নাৰ্ছিং ডেটো শুভেচ্ছা জ্ঞাপন যাচিলোঁ। আৰু আমি এনেকৈ ওলাই আহি আছোঁ। তো বলচোন চাওঁ আমাৰ স্কুলত আজি কি কৰে নাৰ্ছিং কলেজত চাই লওঁ। গাইজ মই আহি পালোহি নাৰ্ছিং কলেজ। এতিয়া চাওঁ ভিতৰত কি কৰি আছে, ভিতৰৰ দৃশ্যটো কেনেকুৱা। আৰু গোটেই ছোৱালীখিনি আহি গ'ল, আমি অহা অকণমান দেৰি হ'ল বাৰু। তো চাই লওঁ সিহঁতৰ ভিতৰত কি কৰি আছে। তো বলক হাই কৈ দিয়া। এইকেইটা মোৰ লগৰ হয় দেই গোটেইখিনি। ভিতৰত পুৰা অন্ধকাৰ। এক ছেকেণ্ড প্ৰথমে একে স্বাগতম জনাইছোঁ। বৰষুণ দি আছে। ডেকৰেট মই সঁচাকৈ মই একো ভইচ নিদিওঁ, তোমাৰ ভইচটো মই দি দিওঁ। তুমি কৈ যোৱা। আজি আমাৰ ইয়াত চেলিব্ৰেশ্যন কৰিব, বেলুন লগাইছে কিন্তু বাহিৰত বহুত বৰষুণ, সেইকাৰণে আমি মানে মনটো অলপ বেয়া হৈ আছে। তাতে লাইট নাই, চবেই ৰখি আছোঁ। এতিয়ালৈকে আমাৰ একো পোৱা নাই। যেতিয়া হ'ব আপোনালোকক তাই দেখুৱাবই। মই মানে কাবাপে হাৰ্ডি আৰু কি কৰোঁ, মোৰতো ইউটিউব চেনেল নাই, তো মই মানে বেলেগৰ ইউটিউব চেনেলতে বকি থাকোঁ আৰু এনেকৈ। সেইকাৰণে তাই যদি বেষ্ট ফ্ৰেণ্ড হয় দেই, ফোনটো একদম মানে বহুত মানে তাৰ মানে জমনি কৰি দিব পাৰে। আৰু এজনী আছে আমাৰ লগৰে আৰু এইবিলাক চব আমি এনেকৈ আৰু ধেমালি কৰি থাকোঁ। আৰু এইখনতো কলেজখনেই আৰু হয় আৰু নাৰ্ছিং কলেজখন। চ' এনেকৈ এতিয়ালৈকে একো হোৱাই নাই। ইয়াৰ কেক আহিছে বাৰু, কেক আহিলে আৰু এতিয়া আৰু হ'ব আৰু। ত' চাই থাকক আপোনালোকেও। এই আমাৰ মেম আহি গ'ল, মেমে এতিয়া কেক কাটিব আৰু আমি খাম। ক'বলৈ চান্স নাপা, ময়ে কৈ থৈ দিওঁ। নহ'লে সিপিনে যাব লাগিব। নাই নাই ঠিকে আছে। আমাৰ এতিয়া খোৱা পৰ্ব চলি আছে। এয়া কি ৰসনা, কেক, চানা আৰু চবেই এনজয়। এইপিনে মেম বহি আছে। আজি দেখিলে আমি কি কৰিলোঁ নাৰ্ছ ডে উপলক্ষে আৰু স্কুলত গ'লোঁ, মানে নাৰ্ছিং কলেজত গ'লোঁ আৰু
কাটিলে পাৰ্টি কৰিলোঁ সৰু সুৰাকৈ আৰু কিবা কিবি কৰিলে তেনেকৈ দিনটো পাৰ হ'ল। যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিম। যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চাই থাকক।